हेलो गाइस मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মোৰ গেটআপটো নেদেখুৱাকে এটা ভিডিঅ' বনাম বুলি ভাবিছো। এটো এটা ৰেচিপি ভিডিঅ' হয়। কেৰাহীখন দেখি চাগে গম পাইছে। এয়া হৈছে বজাৰৰ পৰা আনা অলপমান গাহৰি মাংস অলপ লৈ আহিছিলো। কিবা এটা বনাম বুলি ভাবি এফালে সৰু দুটা আলু কাটি ললো। তাৰ পিছত এতে আদা নহৰু পেষ্ট আৰু ৰেড চিলি পাউডাৰ এফালে ধনিয়া আৰু জিৰা পাউডাৰ আছে। এফালে সৰু সৰু দুটা পিয়াজ কাটি লৈছো। আজি মানে স্কুল বেবিক থৈ আহি মেলি একো কৰিবলৈ মন নগল, ভাতো নবনালো। লগৰ দুজনীমান আহিছিল আলহী, তেতিয়া তেওঁলোকৰ লগতে ব্যস্ত হৈ থাকিলো। এতিয়া ভোকো লাগিছে, হেতু কাৰণে কিবা এটা বনাও বুলি ভাবিলো। বেবিও আহি স্কুলৰ পৰা পালেহি। এতিয়া কেৰাহীখন গৰম হ'বৰ কাৰণে গেছটো দি দিছো। তাৰ পিছত লাহেকে ষ্টাৰ্ট দিম আৰু কেনেকুৱা হয় নাজানো। বহুত দিনৰ পৰা ইচ্ছা আছিল গাহৰি আৰু বাঁহগাজৰ এটা বইল ৰেচিপি খাম। মানে আগতে খাই থাকো, কিন্তু বহুত দিন হ'ল, আজি 1 বছৰে হ'ব হ'ল, কাৰণ বাঁহগাজটো পাবলৈ পটকৰে নাই, সিজনতহে পোৱা যায়। আজি যেহেতু অলপমান কিনি আনি মানিয়ে খাই চাওঁ বুলি ভাবিলো। এতিয়া পিয়াজখিনি দি দিছো। পিয়াজখিনি অকণমান ৰঙচুৱা ৰঙ হ'বলৈ লাগিব। তাৰ পিছতে এটা এটাকে প্ৰচেছবিলাক দেখুৱাই যাম। কেনেকুৱা লাগে খাবলৈ সিমান সবিশেষ নাজানো, এনে বনাই চাইছো আৰু সদায় কিবা এটা নহয় কিবা এটা বনাবলৈ মোৰ ইচ্ছা যায়। হেতু কাৰণে আজি এইটো ৰেচিপিকে লৈ আহিছো, আপোনালোকৰ আগতো শ্বেয়াৰ কৰিছো। কেনেকুৱা দেখিছে জনাবচোন দেই। আৰু এতিয়া এই পিয়াজখিনি ৰঙচুৱা ৰঙৰ হৈ গৈছে। এতিয়া আদা নহৰু পেষ্ট অলপমান দি দিছো ইয়াতে। তাৰ পিছত অলপকে লাহে লাহে লৰাই দিছো। এখনতে কেমেৰা লৈ আছো, আনহাতে এখনতে হেতাই নহৰু আদা পেষ্ট এইবিলাক লৰাই আছো। কেৰাহীখনটো ঘূৰি গৈছে। এতিয়া মছলাখিনি ইয়াত দি দিছো। মই যেহেতু বেছিভাগ মছলা নাখাওঁ, হেতু কাৰণে অলপ কম পৰিমাণে ইয়াত দিছো। এতিয়া এইখিনি অলৰেডি হৈ গৈছে, লাগিও ধৰিছে। এতিয়া ধুই থৈ দিয়া মাংস অলপ দি দিছো, কাৰণ বেবিয়েটো নাখায়ে মাংস, মই অকলে খাব লাগিব। কেৰাহীখন দেখিছেনে কেনেকৈ ঘূৰি আছে, মানে ধৰিব লাগিছিল, কিন্তু মই ধৰি ল'ব পৰা নাই যে, হেতু কাৰণে অলপ প্ৰব্লেম হৈছে। যি কি নহওক বনাই চাওঁচোন। এতিয়া অলপমান গাহৰি মাংসৰ তেলটো ওলাই গ'ল। তাৰ পিছতে হালধি এড কৰি দিছো ইয়াত, আৰু ইয়াত অলপ নিমখো দি দিছো। আপোনালোকে নিজৰ সোৱাদ অনুসৰি, নিজৰ আইটেম অনুসৰি দিব আৰু জোখত। মই এইবোৰ জোখ মাখ কৰি নহয়, নিৰ্দিষ্ট এটা হেৰিয়াত দি দিছো আৰু নিৰ্দিষ্ট এটা জোখত। তাৰ পিছত লাহেকে লৰাই দিছো। খুব লাগি ধৰিছে পিয়াজ আৰু আদা নহৰু পেষ্টে। এফালে কেৰাহীখন দেখিছেনে ঘূৰিটো আছে, সৰু যে কেৰাহীখন। এতিয়া অলপ পানী এড কৰি দিছো ইয়াত লাগি ধৰাৰ কাৰণে। আজি বেম্বৰ কি ৰেচিপি হ'ব আৰু মই একো বুজি পোৱা নাই, খালি বনাইছো আৰু দেই। এতিয়া লাহেকে উতল আহিছে আৰু মই পানী দি ঢাকনখন মাৰি দিছো। এয়া দেখিছেনে, এইখিনিয়ে হৈছে বাঁহগাজ, বেছি দিয়া নাই, কাৰণ এজনী মানুহৰ কাৰণে অকণমানে যথেষ্ট ন। আলুখিনি দিবলৈ আছে, কাটি থৈ দিয়া ভাগে আছে। অলপ উতলটো আহিলে মানে এই আলুখিনিও তাত এড কৰি দিব লাগিব। এতিয়া এইফালে দেখিছে পানী উতলিবলৈ আৰম্ভ কৰিছে, আৰু লাহেকে মাংসটো সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া আলুখিনি ইয়াত এড কৰি দিছো। অলপ লৰাই দিওঁ। এতিয়া ঢাকনখন দি ল'লোঁ। তাৰপিছত যেতিয়া অলপ সিজা পালোঁ, তেতিয়া মই এই বাঁহগাজৰ যিখিনি খৰিচা বুলি কয়, খৰিচাখিনি মই ইয়াত দি দিছোঁ। আচলতেটো খৰিচা বুলিয়ে কয় চাগে ন, জনাবাচোন কি বুলি কয়। মইতো খৰিচা বুলিয়ে জানো বাঁহগাজৰ। এতিয়া অলপমান লৰাই দিছোঁ। তাৰপিছত সিজিবৰ কাৰণে অলপ ভাঙি চাইছোঁ সিজিছে নেকি, ট্ৰাই এটা কৰি চাব লাগে ন।
এতিয়া ঢাকনখন দি দিছোঁ ফাইনেলি আমাৰ বাঁহগাজ দিয়া গাহৰি মাংস বইল হৈ গ'ল নাজানো আৰু কি হৈছে ভালে হৈছে নে বেয়া হৈছে খালেহে গম পাম আপোনালোকৰ বাৰু দেখি কেনেকুৱা লাগিছে জনাবচোন দেই আৰু গাহৰি বাঁহগাজ দিয়া কোনে কোনে খাই ভাল পায় তাকো জনাব আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ বাই বাই